ডিএমপিকেৰ বৰ্ষজোৰা সোণালী জয়ন্তী উদযাপনৰ শুভাৰম্ভ। ছাত্ৰ সংগঠন গঠনিয়া সুবিধালক্ষী কিছুমান লোকের কারণ প্রকাশ হারাই গে মারো ইনামে সমুদ্র পাতে হলো। আজিৰ পৰা 16 আৰু 17 জানুৱাৰী তাৰিখে ডিএমপিকেৰ বৰ্ষজোৰা সোণালী জয়ন্তী উদযাপন জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ হৈছে। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে মূল প্ৰৱেশদ্বাৰ জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰাজেশ্বৰ পেগু আৰু মুৰংঘৰ চাংগত ডক্টৰ হৰকান্ত পেগু, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়, অল আছাম মিৰি হাইস্কুল, জেঙাৰাইমুখ হায়াৰ ছেকেণ্ডেৰী স্কুল মেমৰিয়েল জিৰণি গৃহ উদ্বোধন কৰে ক্ৰমে প্ৰতাপ চন্দ্ৰ পাও, MECDC ৰাজু মেদক আৰু নৰেশ কুম্বাঙে। ডাইনিং হল উদ্বোধন কৰে আদি বানেকেবাঙৰ টাও মিবাং আৰু গ্ৰন্থমেলা, পৰম্পৰাগত খাদ্য ও বস্ত্ৰমেলা উদ্বোধন কৰে ক্ৰমে ধেমাজি জিলাৰ DC নৰসিং পাৱাৰ, ধেমাজিৰ SP ধনঞ্জয় ঘাটোৱাৰ আৰু জোনাই মহকুমাধিপতি জিলমিল শইকীয়া কাকতিয়ে। MECDC জয়গেশ্বৰ কুটুমে ফ্লেগ অফ কৰি বগীবিলৰ পৰা প্ৰায় 5000 বাইক ৰেলী কৰি অহা দলটোক ব্লেক হেৰিকেন আৰু জোনাই ৰয়েল ব্ৰাদাৰ্ছ ক্লাবে 100খনৰো অধিক বুলেটেৰে জোনাইলৈ আদৰি আনে। এইবোৰত MECৰ চেয়াৰমেন সুনীল পেগুৰ আদৰণি বক্তব্যৰে প্ৰাক্তন ডিএমপিকে কেন্দ্ৰীয় নেতা কৰ্মীসকলক সম্বৰ্ধনা জনোৱা হয়। Termasuk guna DMPK lok protokol Kabangabung Manggasunam Ronjit Dole Migok Missing Agong Kabalok ke Kabangabung Manggasunam Gubintai Migok. Saya DMPK Ponsel Gosor Agoto Certification প্রতিষ্ঠান প্রথম প্রতিষ্ঠাপক কাবান এবং সোনাগর পাতিল স্যার। দৌলুং আগম নামৰ অভ্যৰ্থনা সমিতিৰ স্মৃতি গ্ৰন্থখন উন্মোচন কৰে মিচিং আগম কেবাঙৰ সভাপতি গোবিন্দ টাইটে। সন্ধিয়া ডিএমপিকেৰ সাধাৰণ সম্পাদক তিলক দলে আদৰণি ভাষণ দিয়াৰ 12ৰহনীয়া কাৰ্যসূচী উদ্বোধন কৰে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যে আৰু ট্ৰেডিশ্যনেল ফেশ্বন শ্ব' উদ্বোধন কৰে TMMKৰ সাধাৰণ সম্পাদিকা বন্তিবালা পেগুৱে।